क'क्राझाराव फिन ग्रेनेड बम बोखांनो हादों। सनिबारनि मोनायाव क'क्राझारनि दतमा बाजाराव दुथांफोरा ग्रेनेड खुबैलांदोंमोन। ग्रेनेडखौ समेन सरकार मुंनि सासे गलादारनि गलायाव गारहरनाय जादोंमोन। खाफाला मोजांदि ग्रेनेडआ बेरफुनाय जायाखैमोन। जायगानि एमएलए रबिराम नार्जारिया बे जाथायखौ गोख्रों रावजों सोंखारिदों। বসবাস কৰিব বিচাৰো বহু বছৰ ধৰি এই বিটিচি অঞ্চলত ভয় আতংকৰ মাজত থাকিব লগা হোৱা এই ৰাইজে এতিয়া শান্তিৰে বসবাস কৰিবৰ কাৰণে শান্তিৰে নিজৰ বেপাৰ বাণিজ্য যিবিলাক কাম কাজ এইবিলাক চলাই থাকিবৰ কাৰণে তেখেতসকলে যেহেতু এটা পৰিস্থিতি আজি লাভ কৰিছে সেই পৰিস্থিতিৰ মাজতে আজি এই ধৰণৰ যে ঘটনা ঘটিলে আমি এই ঘটনাটো দুনাই আকৌ হ'ব নালাগে। দতমা এটা শান্তিপূৰ্ণ অঞ্চল আৰু ইয়াত ভালকৈ বেপাৰ বাণিজ্য চলি আছে। আমি শান্তিপূৰ্ণভাৱে ইয়াত বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলে একেলগে মিলি পেলাই বসবাস কৰিছোঁ। আমাক শান্তি লাগে, আমাক এই ভয় আতংকৰ মাজত যাই থাকিবৰ কাৰণে এই পৰিস্থিতি কেতিয়াও নালাগে। আৰু এই শান্তি পৰিৱেশ বিনষ্ট কৰিব খোজা ব্যক্তিসকলক সংগঠনসমূহক যিকোনো চক্ৰক দমন কৰিবৰ কাৰণে চৰকাৰে কঠোৰ হাতেৰে মানে ইয়াৰ ওপৰত ব্যৱস্থা লৈ পেলাই কাম কৰিব লাগে। बेबायदि समाव जेब्ला गासैबो हाथियार दैग्रा आफादफोरा गाहाय लामायाव फैबाय आरो खामानि गैयै जाबाय, बबे आफादा बेबायदि हिंसाखौ जागायनो लुबैदों? সম্বৰণ কৰিলে মূল হোটেলে ঘূৰি আহিলে কেইটামান আকৌ সংগঠন বাহিৰত আছে আৰু এই সংগঠনসমূহে এইবিলাক ঘটনা তেখেতসকলৰ ফালৰ পৰা কৰিছে না কোনোবা ব্যক্তিগত শত্ৰুতা থকা ব্যক্তিসকলে দুষ্কৃতিকাৰীসকলে কৰিছে না নতুনকৈ কোনোবা আকৌ এই ধৰণৰ উগ্ৰপন্থী সংগঠন জন্ম দিছে। এই গতিবিলাক তদন্ত কৰি চোৱাৰ প্ৰয়োজন আছে। बे समावनो मन्त्रि उरखावग्रा ब्रह्मआ रोखा खालामदों दि क'क्राझारनि दतमा गालामाल दखानाव दुथां सुबुंफोरा गारहरनाय ग्रेनेडआ ग्रेनेड नङामोन। পেলাই থোৱা হৈছে। পুলিচ ডিপাৰ্টমেণ্ট এইটো লৈ গৈছে আৰু আজি ৰাতিপুৱা SPMক জনোৱা মতে এইটো ফেক গ্ৰেনেড নহয়, গ্ৰেনেড মেটেৰিয়েলৰ নিচিনা আচল গ্ৰেনেড নহয় আৰু ই কোনোদিন নুফুটে। आसामनि मन्त्रि उरखावग्रा ब्रह्मआ फोरमायबावदि क'क्राझार जिल्लानि SP पुष्पराज सिंहआ जानबुंनि गेजेरजों फोरमायहरदों दि बे ग्रेनेडआ मोनसे नंखाय ग्रेनेडखौ कालार फुननासो दुथां सुबुंफोरा गारहरदों होनना बिनि सायाव नायबिजिरनोबो खावलायदों मन्त्रि उरखावग्रा बिथाङा। এই ঠাই যদি পুলিচ ডিউটি দিয়ে মানুহে ডিষ্টাৰ্বে পায়। শান্তি যেতিয়া বিৰাজ কৰিছে এতিয়া পৰিস্থিতি হৈছে যেতিয়া অলপ ডিউটি দিব লাগিব আৰু সেইটো মই আজি ৰাতিপুৱা SPৰ লগত কথা পাতিছোঁ।